আমি সকলো ৰাইজৰ লগত লৈ আগবাঢ়ি আছোঁ আমাৰ DC অফিচলৈ আৰু আজি আমি মনোনয়ন পত্ৰ দাখিল কৰিম। মই আশা কৰিছোঁ কলাইগাঁওবাসীৰ সকলোৰে মৰম স্নেহ আদৰ সকলোৰে সেৱা মই পাম। আৰু এই কেণ্ডিডেটজন আচলতে ইমান গ্ৰহণযোগ্য নহয় ইয়াতে, যিখিনি আমি গ্ৰাউণ্ড ৰিপৰ্ট পাইছোঁ। সেইকাৰণে আমি আমাৰ ফালৰ পৰা ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগুৱাই আহিছোঁ। কলাইগাঁওবাসী ৰাইজে যেনেধৰণৰ কেণ্ডিডেট বিচাৰিছিল, তেওঁলোকে যেনেধৰণৰ এজন বিধায়ক বিচাৰিছিল, সেই বিধায়কজন বেলেগ কোনো দলে দিব নোৱাৰিলে, অসম জাতীয় পৰিষদেহে দিব পাৰিলে। আমি এতিয়া যাত্ৰা আৰম্ভ কৰিম, গতিকে আটাইকে নিজৰ নিজৰ গাড়ী লৈ যাবলৈ অনুৰোধ জনাইছোঁ। সময় আমি সকলো ৰাইজৰ লগত লৈ আগবাঢ়ি আছোঁ আমাৰ DC অফিচলৈ আৰু আজি আমি মনোনয়ন পত্ৰ দাখিল কৰিম। মই আশা কৰিছোঁ কলাইগাঁওবাসীৰ সকলোৰে মৰম স্নেহ আদৰ সকলোৰে সেৱা মই পাম। আৰু মই ভাবিছোঁ যে মই নতুন এজন বিধায়ক হৈ আহি কলাইগাঁও সমষ্টিৰ ৰাইজৰ লগত থাকি ৰাইজৰ উন্নতিৰ কথা, ডেভেলপমেণ্টৰ কথা সকলো চিন্তা কৰিম আৰু সকলোকে লৈ মই চলিম। চাওক, মিত্ৰজোঁট শক্তিশালী ৰূপত আছে নাই মই সেইটো বিচাৰ কৰা নাই, কিন্তু মোৰ লগত গোটেই কলাইগাঁওবাসী ৰাইজ আছে, মই সেইটো জানো। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব? মোৰ প্ৰতিদ্বন্দ্বীটো এতিয়া মই দেখা পোৱা নাই, পিছত যদি ওলাই মই নাজানো। এতিয়ালৈকে আমি মোটামুটি আমি 12,000ৰ ওপৰত আমি মনোনয়ন পত্ৰ দিবলৈ আমি ওলাইছোঁ। আমি ইয়াৰ পৰা নহয়, অকল আমাৰ গৰুবান্ধাৰ পৰা কিছু গাড়ী যাব, তাৰপিছত এনেকৈ বিভিন্ন ঠাইৰ পৰা গৈ আমাৰ কলাইগাঁও সমষ্টিৰ পৰা তাত মঙলদৈত আমি লগ হ'ম। সংগ কোনে দিব আপোনাক? আজি মোক সংগ দিব অসমৰ মন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ লোকসভা সমষ্টিৰ সাংসদ মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া, লগতে আৰু বহুকেইজন ৰাষ্ট্ৰীয় আমাৰ অসমৰ নেতা নেতৃত্ব দিব। সমষ্টি কলাইগাঁও সমষ্টিৰ পৰা UPPLৰ ফালৰ পৰা মই আজি মনোনয়ন দাখিল কৰিব যাম আৰু মোৰ লগত গোটেই ৰাইজ আগুৱাই আহিছে আৰু আমি আজি খুব জোৰদাৰ মনোনয়ন দাখিল কৰি আগন্তুক যি ইলেকশ্যন হ'ব গৈ আছে, এই ইলেকশ্যনত বিজয় সাব্যস্ত কৰিম। আমি নহয় BPF নে তাত নিশ্চয় আপোনালোকে বুজি পাব লাগিব যে আমাৰ জয়ৰ সম্ভাৱনা আছে, সেইকাৰণে আমাৰ ফালৰ পৰা কেণ্ডিডেট দিয়া হৈছে ইয়াতে। মোৰ মূল প্ৰতিদ্বন্দ্বী আজিৰ তাৰিখত যিহেতু BTC অঞ্চল, BTCত মূল দল বুলি ক'ব গ'লে BPF আৰু UPPL দলেই মূল দল হয় আৰু মোৰ ইয়াতে মূল প্ৰতিদ্বন্দ্বী BPFে হ'ব। BPFৰ মৃত্যুটো প্ৰভাৱ পেলাব নেকি? নাই, তেওঁৰ যি BPFৰ যিজন কেণ্ডিডেট, এই কেণ্ডিডেটজন আচলতে ইমান গ্ৰহণযোগ্য নহয় ইয়াতে, যিখিনি আমি গ্ৰাউণ্ড ৰিপৰ্ট পাইছোঁ। সেইকাৰণে আমি আমাৰ ফালৰ পৰা ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগুৱাই আহিছোঁ। কলাইগাঁও সমষ্টি আজিৰ তাৰিখলৈকে আটাইতকৈ দুৰ্ভগীয়া কথাটো হ'ল যে যথেষ্ট পৰিমাণে ইয়াতে আপোনাৰ গুৰুত্ব পোৱা নাই আৰু বিগত যিমান ইয়াতে বিধায়ক হৈছিল, এই বিধায়কসকলে কেতিয়াও ইয়াৰ যি মূল সমস্যাসমূহ মাত মাতা নাই। বিশেষকৈ মহেশ্বৰ বড়ো ডাঙৰীয়াই যোৱা 10-15 বছৰ ধৰি বিধানসভাৰ মজিয়াত কেতিয়াও ইয়াৰ উন্নয়ন সম্পৰ্কে মাত নামাতিলে। তাৰোপৰি কলাইগাঁও সমষ্টিটো অতি ঐতিহ্যমণ্ডিত সমষ্টি। ইয়াতে বিভিন্ন ধৰণৰ ইতিহাস আছে, কলা আছে, নানা জাতি ধৰ্ম ভাষা ভাষীৰ লোক আছে। লগতে কলাইগাঁও সমষ্টিত বৃহৎ অংশ BTC অঞ্চলৰ বাহিৰত পৰে, গতিকে এই বৃহৎ পপুলেশ্যনটোৰ আশা আকাংক্ষা ইয়াতে জড়িত হৈ আছে। গতিকে ইয়াৰে যিটো জনপ্ৰতিনিধি, তেওঁ এনেকুৱা কাম কৰিব লাগিব যি কাম কৰিলে এইসমূহ বস্তু ইয়াতে প্ৰতিফলিত হয় আৰু কলাইগাঁও সমষ্টিক অসমৰ মানচিত্ৰত ভালকৈ প্ৰতিষ্ঠা কৰিব পাৰে। এনেকৈ ধৰণৰ আমি কাম কৰিব লাগিব। বিশেষকৈ ইয়াতে যদি চাই আপুনি, ইমান বুৰঞ্জী প্ৰসিদ্ধ স্থান, ইয়াতে লখিমপুৰ পুখুৰী আছে, আপোনাৰ তাম্ৰেশ্বৰ দেৱালয় আছে, মূৰাদেৱৰ থান আছে, ৰজা পুখুৰী আছে। এই প্ৰসিদ্ধ বস্তুবিলাক বিষয়ে থকাৰ পিছতো ইয়াতে আজি
আজিলৈকে কোনো মাত মতা নাই, ভালকৈ এইবিলাকক এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰা নাই। মই যদি ইয়াৰ MLA হৈ আহোঁ, ডেফিনেটলি মোৰ প্ৰায়ৰিটি এইবিলাক কামত থাকিব। লগতে বাকী ডেভেলপমেণ্টমূলক কামবিলাক আছে, যুৱকসকলৰ শিক্ষা, চাকৰি, এইবিলাক বিষয়বস্তু আছে, সকলো বিষয়বস্তু এড্ৰেছ কৰিব লাগিব। টিকেট কেন্দ্ৰিক সংঘাত কিন্তু UPPL আৰু BJPৰ মাজত ঠায়ে ঠায়ে হৈ আছে। হয়, এই সংঘাতত সেইকাৰণে হয়তো UPPL টিকেট প্ৰদান কৰিছে। সংঘাত হ'বই, যেতিয়া জিতাৰ আশা থাকে, যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰাৰ চবৰে সাহস থাকে, চবৰে যেতিয়া কৰ্মী থাকে, তেতিয়া সংঘাতটো হ'বই। আৰু গোটেই অসমতে হৈছে, হ'বই এইটো। কাৰণ এতিয়া আমি কলাইগাঁও সমষ্টিত যদি চাওঁ, ইয়াতে আমাৰ UPPL দলৰ কৰ্মকৰ্তা যথেষ্ট সংখ্যক আছে। MCLA ইলেকশ্যনত বহুত ভাল ফলাফল প্ৰদান দেখুৱাইছিল। গতিকে গোটেই কৰ্মীখিনি ইয়াতে যথেষ্ট এক্টিভ হৈ আছে, এনাৰ্জেটিক হৈ আছে। গতিকে সংঘাতটো হ'বই নিশ্চয়। বন্ধুত্বপূৰ্ণ হৈছে নেকি? এটাই কওঁ, আজি এটা সৌভাগ্য দিন কলাইগাঁওবাসী ৰাইজৰ কাৰণে। সৌভাগ্য দিন বুলি এইকাৰণে কৈছোঁ, কলাইগাঁওবাসী ৰাইজে যেনেধৰণৰ কেণ্ডিডেট বিচাৰিছিল, তেওঁলোকে যেনেধৰণৰ এজন বিধায়ক বিচাৰিছিল, সেই বিধায়কজন বেলেগ কোনো দলে দিব নোৱাৰিলে, অসম জাতীয় পৰিষদেহে দিব পাৰিলে। কলাইগাঁও সমষ্টিৰ ৰাইজে কলাইগাঁও সমষ্টিৰ স্থায়ী বাসিন্দা বিচাৰে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, কলাইগাঁও সমষ্টিৰ ৰাইজে কোনো এটা চহীৰ কাৰণে দিছপুৰ, নলবাৰীত যাবলৈ নিবিচাৰে। ঠিক তেনেধৰণৰ ক্ষেত্ৰত আজি কলাইগাঁও সমষ্টিৰ ৰাইজ, মই ভাবোঁ তেওঁলোকে আজিহে আচলতে পাইছে তেওঁলোকে উপযুক্ত প্ৰাৰ্থী। ৰাইজৰ দলৰ লগত তেওঁলোকে কেণ্ডিডেট দিলে। ৰাইজৰ দলৰ লগত যদিও কেণ্ডিডেট দিছে, সেইটো অলপ কিবা ভুল বুজাবুজিত কেণ্ডিডেটটো দিছে। মই আশা কৰিছোঁ তেওঁলোকৰ কেণ্ডিডেটটো উদ্যোগ কৰিব। কংগ্ৰেছ UPF মিত্ৰজোঁটে প্ৰত্যাহ্বান জনাব নেকি? একদম নজনা। কিয় নজনাই? এতিয়া চাওক, দুৰ্গাদাস বড়োক মানে মিত্ৰজোঁটে প্ৰাৰ্থিত্ব দিলে। দুৰ্গাদাস বড়োৰ প্ৰাৰ্থিত্বক আনকি BPF দলেও বিৰোধিতা কৰিছে। দুৰ্গাদাস বড়োৰ প্ৰাৰ্থিত্বক কংগ্ৰেছ দলেও বিৰোধিতা কৰিছে। দুৰ্গাদাস বড়োৰ প্ৰাৰ্থিত্বক UDF দলেও বিৰোধিতা কৰিছে। গতিকে মই সেইটো মানে দুৰ্গাদাস বড়ো কিবা ইয়াতে ফেক্টৰ হ'ব বুলি মই ভাবোঁ। BJPৰ চাওক, টকা পইচাৰে মানে চব কাম কৰিব নোৱাৰে। টকা পইচাৰে কিবা এটা লিমিটেশ্যনহে আছে, টকা পইচাৰেদি কৰিব পৰা কাম। টকা পইচাৰে মানুহৰ বিবেক মানে কিনিব নোৱাৰে। টকা পইচাৰে মানুহৰ জীৱন কিনিব নোৱাৰে। টকা পইচাৰে মানুহৰ ঘৰ সংসাৰ কিনিব নোৱাৰে। সেইকাৰণে মই ভাবিছোঁ BJPয়ে কোনো কাৰণতে অন্যায় কৰিব নোৱাৰে। ইমান সমৰ্থক আপুনি মনোনয়নৰ কাৰণে? মই এটাৰ ভিতৰত মনোনয়ন